তো মোৰ আৰু এটা সেকেন্ড চেনেল আছে যিটোৰ নাম হ'ল বিকাশ বনৰীয়া আৰু তাৰে আজি প্লে বাটন আহি গৈছে हेलो गाइस কি খবৰ তো গাইস আজি মই কথা পাতিম আসামিজ কমেডি ভিডিও ক্ৰিয়েটৰ ব্ল্যাক এণ্ড হোৱাইট ইউটিউব চেনেলৰ বিকাশ দাসৰ বিষয়ে তো বিকাশ দাসৰ আৰু এটা ইউটিউব চেনেল আছে যেটোৰ নাম আছে বিকাশ বনৰীয়া তো ফাইনালি সেই ইউটিউব চেনেলটোৰ ভাল খবৰ যে তো বিকাশ দাসে বিকাশ বনৰীয়া ইউটিউব চেনেলটো তৰফৰ পৰা পালে সিলভাৰ প্লে বাটন তো বিকাশে এটা ভিডিও আপলোড কৰিছিলে সেই ভিডিওটো আমি চাই লওঁ হেল্ল' গাইস আপোনালোকে তো ব্ল্যাক এণ্ড হোৱাইট চেনেলটো চাই থাকে তো মোৰ আৰু এটা সেকেন্ড চেনেল আছে যিটোৰ নাম হ'ল বিকাশ বনৰীয়া আৰু তাৰে আজি প্লে বাটন আহি গৈছে তো 1 লাখ সাবস্ক্রাইব কমপ্লিট হৈছে এটা চেনেলৰ আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকৰ কাৰণে 1 লাখ হৈছে তো প্লে বাটনটো খুলি ৰ'ব কি আছে চাও ভিতৰত মানে আগৰখনতকৈ অলপ সাইজটো সৰু হৈছে কিন্তু চাং আগৰখন অলপ লম্বা আছিল দীঘল আছিল কিন্তু এখন অলপমান সৰু বিকাশ বনৰীয়া আগৰখানে এনেকুৱা দীঘল আছিল এতিয়াৰ খান মানে এনেকুৱা সৰু এই দোখান একেলগে দেখাই আছো ৰ'ব এই চাওক